নমস্কাৰ বহুতৰে অনুৰোধত আজি মই ক'বলৈ বিচাৰিছোঁ কোনবিধ ৰত্ন বা ষ্টন কোনটো আঙুলিত ধাৰণ কৰিব। হাতৰ তৰ্জনী আঙুলিত পোখৰাজ আৰু মুক্তাই শুভ ফল দিয়ে। মধ্যমা আঙুলিত এমেথিষ্ট, নীলম, গোমেট আৰু হীৰাও ধাৰণ কৰিব পাৰে। অনামিকা আঙুলিত ৰুবি, প্ৰবাল আৰু প্ৰয়োজন সাপেক্ষে মুক্তাও ধাৰণ কৰিব পাৰি। কনিষ্ঠ আঙুলিত পান্না বা এমাৰেল্ড, একুৱামেৰিন আৰু কেটছাই ধাৰণ কৰিব পাৰি। ৰোগ ব্যাধিৰ নিৰাময়ৰ বাবে কি ৰত্ন বা ষ্টন লোৱাটো উচিত? ডিঙিৰ ৰোগত মুক্তা আৰু হীৰা, অসুখত পান্না আৰু মুক্তা, দাঁতৰ অসুখত পান্না আৰু মুক্তা, পেটৰ অসুখত প্ৰবাল, গোমেট আৰু পোখৰাজ, বহুমূত্ৰ ৰোগ অৰ্থাৎ ডায়েবেটিছত পোখৰাজ আৰু হীৰা, হৃদয় ৰোগত প্ৰবাল, পোখৰাজ আৰু মুক্তা, টিউমাৰ ৰোগত প্ৰবাল, পান্না আৰু পোখৰাজ। আজিলৈ এইখিনিয়ে, নেক্সট ভিডিঅ'ত বাকীখিনি দেখিবলৈ পাব। এতিয়া আহিছোঁ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ। লিপিকাত আছে সাংসাৰিক জীৱনৰ বিষয়ে জানিবলৈ বিচাৰিছে। লিপিকা, মনে বিচৰা গোটেইখিনি হ'ব লাহে ধীৰে, ধৈৰ্য ধৰিবা, ধৈৰ্যৰ ফল সদায় মিঠা, ঘাত প্ৰতিঘাতৰ মাজেৰে চলিলেহে জীৱনটো সুন্দৰ হ'ব, ভৱিষ্যতটো শুভ, যিহেতু দুয়োৰে বুধ বৃহস্পতি দুয়োটা গ্ৰহই শুভ আছে। দেৱাশ্ৰী গৌতম, তোমাৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 6 অৰ্থাৎ শুক্ৰ সংখ্যা। কোনো কামতে একেবাৰতে কেতিয়াও মনৰ ছেটিছফেকশ্যন নাথাকে। ছেটিছফেকশ্যনটো সদায় নিজে লোৱা বস্তু। গতিকে মই ভাবোঁ তোমাৰ ভৱিষ্যতটো শুভ হ'ব, মনৰ সন্তুষ্টিটো নিজেই ল'বা। তোমাৰ মাৰ নামটো মই চালোঁ, শান্তনা দেৱী। তেখেতৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 9 অৰ্থাৎ মংগলৰ সংখ্যা। মংগলৰ সংখ্যা যিহেতু, গতিকে তেখেতৰ পেটৰ মূৰৰ বা যিকোনো আকস্মিক দুৰ্ঘটনা অৰ্থাৎ পেটৰ মূৰৰ লগতে কটা চিঙা, খুন্দা খোৱা, পৰা পোৰা যিকোনো এটা হ'লেও সমস্যা হ'ব পাৰে। অলপ সাৱধানে থকাটো উচিত হ'ব। জেউতি দেৱী, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 6 শুক্ৰ। মনটো সদায় আধৰুৱাৰ নিচিনা হৈ থাকে, কামবোৰ কৰিলেও কিবা মনৰ ছেটিছফেকশ্যন নাথাকে। ডিঙিৰ পৰা ওপৰৰ অংশ নহ'লে আঁঠুৰ পৰা তলৰ অংশৰ যিকোনো সমস্যা দেখা যায়। জ্যোতিষ নাথ, তেখেতৰ নিউমাৰিকেল নাম্বাৰ পৰিছে লাকি নাম্বাৰ 10 অৰ্থাৎ সদায় আকস্মিক প্ৰাপ্তি আৰু যথেষ্ট ভাল। গতিকে সাংসাৰিক জীৱন দুয়োৰে শুভ হ'ব, একো চিন্তা কৰিব নালাগে। ধ্ৰুৱজ্যোতি গগৈ, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে 1 লাকি নাম্বাৰ 10, সদায় আকস্মিক প্ৰাপ্তি আৰু সংখ্যাৰ ভিতৰত আটাইতকৈ লাকি নাম্বাৰটোৱে হৈছে 1 বা 10। কেৰিয়াৰ বহুত ভাল দেখা গৈছে, চৰকাৰী চাকৰিও হ'ব। বৰুৱা, কোনটো আঙুলিত কি আঙুঠি পিন্ধিব লাগে সেইখিনি মই দি দিছোঁ, লগতে মুক্তাৰ আঙুঠিৰ কথাও জনাইছোঁ। তৰ্জনী আঙুলিত মুক্তাৰ আঙুঠি পিন্ধিব লাগে আৰু প্ৰয়োজন সাপেক্ষে অনামিকা আঙুলিটো ধাৰণ কৰিব পাৰি। প্ৰবীণ ডেকা পাটৰ, তেখেতৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 8 অৰ্থাৎ শনিৰ সংখ্যা। জীৱনটো অকণমান ঘাত প্ৰতিঘাততে যায়, কিন্তু শনিয়ে যেতিয়া ৰাজকীয় দিশ প্ৰদান কৰে তেতিয়া ঘূৰি চাব নালাগে। 36 ইয়াৰ্ছৰ পিছৰ পৰা খুব সম্ভৱ পিছলৈ ঘূৰি চাব নালাগে, ভালেই হ'ব। মুস্তাফ আহমেদ, তেওঁৰো নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 8 অৰ্থাৎ শনিৰ সংখ্যা। শনিবাৰে নিৰামিষ খালেই ভাল হ'ব আৰু শনিবাৰে ৰাতিপুৱা ব্ৰেকফাষ্ট খাওঁতে তাৰে অলপ অংশ নাখাওঁতে ক'লা জীৱ জন্তুক
দান দিব লাগে। ভৱিষ্যতটো ভালেই দেখা যায়। ময়ূৰিমা বৰপূজাৰীয়ে দীপাঞ্জল বৰপূজাৰীৰ বিষয়ে জানিবলৈ বিচাৰিছে। বৰ্তমান ৰাহুৰ দশা চলি আছে। কামবোৰ মনৰ সন্তুষ্টি মতে হ'বলৈ টান হৈছে। পেটৰ বা মূৰৰ যিকোনো সমস্যা হ'ব পাৰে। আহিন মাহৰ পৰা অৰ্থাৎ জন্ম মাহৰ পৰা শুভ দিন চলিব। প্ৰয়োজন হ'লে ফোন কৰিব প্ৰতিকাৰৰ অৰ্থে। আজিলৈ ইমানেই। ধন্যবাদ।